নমস্কাৰ বন্ধুসকল, মই আছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। আমাৰ হোৱাটছআপত এটা বৰ ডাঙৰ স্কেম চলি আছে, মেইনলি অসমত। স্কেমটো হৈছে যে PM কিষাণৰ নামত এখন লিষ্ট ওলাইছে। এনেকুৱা ধৰণৰ এটা মেছেজ সকলোকে ফৰৱাৰ্ড হৈ আছে। মেছেজটো আপোনালোকক দেখাইছোঁ। এনেকুৱা আপোনালোকে এই বস্তুটো পাইছে চাগে। এই বস্তুটো দেখিবলৈ লাগে যেন এনেকুৱা এখন লিষ্ট আহিছে, কিন্তু একচুৱেলি এখন লিষ্ট নহয়। এইটো এটা APK ফাইল। APK মানে হৈছে এপ্লিকেশ্যন ছফ্টৱেৰ ফাইল হয়। এইটো দেখাত লাগে এখন লিষ্টৰ দৰে। ডাউনলোড কৰিলে আপোনালোকে গম নাপায়, কিন্তু এইটো বেকগ্ৰাউণ্ডত আপোনালোকৰ মোবাইলত ইনষ্টল হৈ যায়। প্ৰথমতে মই কথাটো গুৰুত্বপূৰ্ণ বুলি ভবা নাছিলোঁ ইমান, কিন্তু কালি এটা দেখিলোঁ যে আমাৰ এই ওচৰৰে এজন দাদাৰ 10,500 টকা কাটি লৈ গ'ল। তেতিয়া মই বিষয়টো পিছত চাওঁতেনে গম পালোঁ যে এইটো বস্তুটো তেওঁৰ তাত ইনষ্টল হৈ আছিলে। এতিয়া নতুনকৈ আৰু এটা বস্তু ওলাইছে, মই আপোনালোকক দেখাইছোঁ। এইটো এটা মেছেজ, ছেম ধৰণৰ মেছেজ এনেকৈ আহি আছে মানুহলৈ। যদি আপুনি এইটো ক্লিক কৰি দিয়ে, ভাবিব এইটো PDF বুলি, কিন্তু PDF নহয়। আচলতে এইটো এটা এপ্লিকেশ্যন ছফ্টৱেৰ হয়। আপোনাৰ মোবাইলৰ বেকগ্ৰাউণ্ডত ইনষ্টল হৈ যায়, আৰু আপোনাৰ ফোনটোৰ যেতিয়া ইণ্টাৰনেটৰ লগত কানেক্ট হ'ব, যোনজন চেণ্ডাৰে এই বস্তুটো চেণ্ড কৰে আপোনালৈ, তেওঁৰ তাত আপোনাৰ ফোনটোৰ ক্লোন ফোন এটা হৈ যায়। মানে আপোনাৰ ফোন ছেম টু ছেম আপুনি যি কৰিব ইয়াত, তাতো আপোনাৰ ফোনটোৰ এক্সেছটো পাই থাকিব তেওঁ। আপোনাক মই আৰু এটা মেছেজ দেখাইছোঁ। এইটো এটা মেছেজ, এইটো এটা মোলৈও আহিছিল এটা এনেকুৱা মেছেজ। এইটো তেওঁ একচুৱেলি DPটো চেঞ্জ কৰি দিলে এতিয়া। গতিকে আপোনালোকে এইটো যদি কেনেবাকৈ ইনষ্টল কৰি ৰাখিছে মোবাইলত, যিমান সোনকালে পাৰে এই বস্তুটো আনইনষ্টল কৰি দিয়ক মোবাইলৰ পৰা, আৰু এবাৰ ফোনটো স্কেন কৰাওক। স্কেন কৰাবৰ কাৰণে একদম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিজৰে এটা ছিকিউৰিটি এপ্লিকেশ্যন ছফ্টৱেৰ আছে। প্লে ষ্ট'ৰত গৈ আপোনালোকে যদি চাৰ্চ কৰে, পাই যাব সেই ছফ্টৱেৰটো। স্কেন বুলি চাৰ্চ কৰিলে পাই যাব লাগে। এইটো মোৰ ইয়াত একচুৱেলি ইনষ্টলেই আছে। এইটো বস্তুটো আছে। এই ফুল স্কেনটো একবাৰ মাৰি দিব। তাত যদি কিবা এনেকুৱা বেকগ্ৰাউণ্ডত ইনষ্টল হৈ আছে, অট'মেটিক ডিলিট হৈ যাব তাৰ পৰা, মানে ডিটেক্ট হৈ যাব, আৰু আপোনালোকে আনইনষ্টল বা ডিলিট কৰি দিব। ষ্টে ছেফ। ধন্যবাদ।